নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ পিছে ভালে। আজি মই একেবাৰে সহজতে বনাব পৰা মাছৰ ভিডিঅ' এটা লৈ আহিছোঁ। এয়া মাছখিনিত মই নিমখ হালধি দি লৈ গোটেইখিনি মই এতিয়া সানি ল'ম। গোটেইখিনি ভালকৈ সানি ল'ম। এয়া কেৰাহীত এতিয়া মই তেল দি দিলোঁ, ইয়াতে মাছ দিলোঁ, গোটেইখিনি মাছ এপিচ এপিচকৈ দি ল'ম। এয়া আপোনালোকে দেখি আছে, এয়া মাছখিনি গোটেই দিম। এতিয়া মাছখিনি ওলোটাই দিম। এয়া মাছখিনি গোটেইখিনি ভালকৈ ওলোটাই দিম। এয়া তলত লগাৰ দৰে হৈছে, একো নাই, ভালকৈ দিলে হৈ যাব ঠিক। এয়া ওলোটাই দিলোঁ। এতিয়া গোটেইখিনি ভাজি লৈ এতিয়া উঠাই থৈ দিম এইখিনি মাছখিনি। মোৰ পিছে একেবাৰে ভইচটো ভাল নহয়, ক'ব নাজানো, তেওঁ বুলি ক'ব চেষ্টা কৰিছোঁ। এতিয়া মাছ ভাজা তেলখিনিতে মই আলুখিনি দিম। এই আলুখিনি গোটেইখিনি আলু দি দিলোঁ, অকণমান গোটেই ভাজি ল'ম। বেছি নাভাজোঁ, এনেই অকণমান ভাজি ল'ম। এয়া আপোনালোকে দেখি আছে, এইখিনি মই কেনেকৈ দিছোঁ, একেবাৰে সহজতে বনাইছোঁ আৰু। এয়া নিমখ অকণমান দিলোঁ আৰু এতিয়া হালধি দি দিম। এনেই অকণমান হালধি দিছোঁ আৰু এইখিনি লৰাই দিছোঁ। এয়া গোটেইখিনি আলুখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া আলুখিনি উঠাই ল'ম। সেইখিনি তেলতে মই ভাজি আছোঁ, কোনো আৰু বেলেগ তেল দিয়া নাই। ইয়াতে এতিয়া মই দিম এই পাঁচফোৰণ। এয়া পাঁচফোৰণ দিছোঁ। এতিয়া কাটি থোৱা জলকীয়া দিম। এইখিনি জলকীয়া দিছোঁ। শুকান জলকীয়াও দিব পাৰে, কিন্তু শুকান জলকীয়া নাছিল বাবে কেঁচা জলকীয়াকে দি দিলোঁ। এইখিনি জলকীয়াখিনি ভালকৈ ভাজি ল'ম। ইয়াতে পিঁয়াজ নিদিওঁ, এতিয়া বিলাহীখিনি দি দিলোঁ। এতিয়া বিলাহীখিনি লাৰি আছোঁ। এতিয়া গোটেইখিনি লাৰি ল'ম। এইখিনি ভালকৈ অকণমান লাৰি দি ঢাকনখন মাৰি দিম। এয়া ঢাকনখন গুচাই চালোঁ, বিলাহী অকণমান সিজিছে, আৰু এবাৰ লাৰি দিছোঁ। এয়া নিমখ দিলোঁ, এতিয়া হালধি দিম। ভিডিঅ'টো কৰা হোৱাৰ পাছতহে মই ভইচ ৰেকৰ্ডিং কৰি আছোঁ, আগতে কিন্তু কৰা নাছিলোঁ। এয়া মই নতুনকৈ ভিডিঅ' বনাব লৈছোঁ, কিবা ভুলো হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব আৰু। এয়া লাৰি দি এয়া ভাজি থোৱা আলুখিনি এতিয়া বিলাহীখিনিত দি দিছোঁ। এতিয়া গোটেইখিনি ভালকৈ লাৰি ল'ম। এইখিনি গোটেইখিনি লাৰি দিছোঁ। এতিয়া ঢাকনিখন মাৰি অকণমান সিজিব দিম। এয়া ঢাকনিখন গুচাই চালোঁ, এতিয়া অকণমান তলত লগাৰ নিচিনা হৈছে, একো নহয়, বেছিকৈ লগা নাই। এয়া ভালকৈ লাৰি দিম। সেইখিনি আলু আমাৰ সিজি গৈছে, বিলাহীটো সিজিছে, আলুটোও সিজিছে। এতিয়াই থেকেৰা টেঙা ভিজাই থৈ দিছিলোঁ, এইখিনিও দি দিলোঁ। অকণমান টেঙা বেছিকৈ হ'ব, বিলাহীৰ ইমান টেঙা নুঠে, সেইকাৰণে থেকেৰা টেঙা ভিজাই থৈ দিছিলোঁ। এতিয়া যিমানখিনি পানী লাগে সিমানখিনি দি ল'ম। আমি পিছে জোলকৈ খাই ভাল পাওঁ। এয়া পানী অকণমান বেছিকৈ দি দিছোঁ। এতিয়া উতল আহিছে, দেখিছে, উতল আহিছে। ভাজি থোৱা মাছখিনি এতিয়া দি দিলোঁ। ইয়াতে গোটেইখিনি মাছ দিম। এয়া গোটেইখিনি মাছ দি দিলোঁ। এতিয়া ভালকৈ উতল আহিব দিম। এতিয়া উতল আহিছে, দেখিছেনে, কি ধুনীয়া উতল আহিছে। এতিয়া ধনিয়া কাটি দি দিলোঁ। কোনো মছলা দিয়া নাই, খাই কিনে কিন্তু বহুত ভাল লাগে। এনেকৈ বনাই চাবচোন।
আৰু কেনেকুৱা হয় জনাব। এয়া আমাৰ হৈ গ'ল মাছৰ জোল, একেবাৰে সহজতে বনাইছোঁ। এয়া পিছ ভাজি থৈ মাছ দি